নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনাব লৈছোঁ ইডলি পিঠা। ইডলি পিঠাৰ কাৰণে মই শালি চাউলৰ 2 কাপ লৈ লৈছোঁ, নাৰিকল 2 কাপ আৰু চুজি 2 কাপ, লগতে চেনি 2 কাপ লৈছোঁ। একেটা কাপেৰে জুখিলে ভাল হয়। তাৰপৰা মই লগতে বেকিং পাউডাৰ 1 চামুচ লৈ লৈছোঁ। লৈ ধুনীয়াকৈ এনেকৈ হাতে মিহলি কৰি ল'ব লাগে, ধুনীয়াকৈ সানি ল'ব লাগে। সানি হৈ গ'ল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেকৈ পানী অলপ অলপকৈ দি সানি ল'ব লাগে। মই হাতেৰে সানিছোঁ, আপোনালোকে হেতাও সানিব পাৰে। মই সৰহকৈ বনাম যে, মই সকামলৈ নিব লাগে। সেইকাৰণে ৰিফাইন তেল অকণমান দি আপোনালোকে ষ্টেণ্ডটো সানি ল'ব পাৰে, নহ'লে ঘি দিও সানিব পাৰে। মই ৰিফাইন তেল লগত ব্যৱহাৰ কৰিছোঁ। ইফালে মই কুকাৰটো পাতি লৈছোঁ। কুকাৰ ধুনীয়াকৈ পানী গৰম হৈ আছে, উতলি আছে। এতিয়া মই ষ্টেণ্ডটো বহাই দিছোঁ। ষ্টেণ্ডটো বহুৱাইতে হৈ গ'ল। 10 মিনিটৰ পাছত মই উলিয়াই লওঁ। উলিওৱাৰ পিছত এনেকৈ এটা এটাকৈ উলিয়াই লৈছোঁ। মই একেটা ষ্টেণ্ডতে বনাম যেতিয়া সেইকাৰণে উলিয়াই লোৱাৰ পিছত আকৌ অকণমান মোহাৰি লৈ মই আকৌ তেল সানিব লাগিব। মই বহুতখিনি বনাব লাগে, সেইকাৰণে ভিডিঅ'টো ইমানেই